নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে এনে ধৰণৰ খবৰ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা নটিফিকেশনটো অল কৰি ৰাখিব যাতে পৰৱৰ্তী ভিডিঅটো আপোনালোকে অতি সোনকালে পাই যায় তেন্তে বলক দৰ্শকসকল আজিৰ গুৰুত্বপূৰ্ণ খবৰ কেইটা আৰম্ভ কৰো এই মুহূৰ্তত জনাই আছো ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে খবৰটোকৈ গুৰুত্বপূৰ্ণ খবৰ কেনেকৈ আপুনি চৰকাৰৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ফ্ৰী চিলাই মেচিন লাভ কৰিব সেয়া এক ডাঙৰ আঁচনি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা লৈ অহা হৈছে এটা অতি জৰুৰী খবৰ জনাইছো চৰকাৰে মহিলাক প্ৰদান কৰিব বিনামূলীয়াকৈ চিলাই মেচিন 50,000 মহিলাই চৰকাৰক চিলাই মেচিন প্ৰদান কৰাৰ সুযোগ প্ৰদান কৰিছে আৰু কোৱা হৈছে চিলাই মেচিন লাভৰ বাবে অতি সহজতে আপুনি অনলাইনত আবেদন কৰিব পাৰিব আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেয়া আপোনালোকক জনাই দিছো কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী আঁচনি আৰু কোৱা হৈছে প্ৰধানমন্ত্ৰী ফ্ৰী চিলাই মেচিন যোজনাৰ অধীনত পাব চিলাই মেচিন PM ফ্ৰী চিলাই মেচিন 2022ৰ অধীনত দি থকা হৈছে বিনামূলীয়া চিলাই মেচিন আবেদন কৰি আপুনি বিনামূলীয়াকৈ লাভ কৰিব পাৰিব সেই চিলাই মেচিন আৰু কি নথিৰ প্ৰয়োজন হ'ব সেয়া আপোনালোকক জনাই আছো প্ৰতিখন ৰাজ্যৰ 50,000 মহিলাই লাভ কৰিব বিনামূলীয়া মেচিন 20 পৰা 40 বছৰ বয়সৰ মহিলাৰ বাবে এই সুবিধা প্ৰদান কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আবেদনৰ বাবে আপোনাৰ প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ডৰ তাৰ লগতে কোৱা হৈছে প্ৰয়োজন হ'ব জন্মৰ প্ৰমাণপত্ৰ উপাৰ্জনৰ প্ৰমাণপত্ৰ আৰু তাৰ লগতে মোবাইল নম্বৰ পাছপোৰ্ট সাইজ এখন ফটোৰ প্ৰয়োজন হ'ব স্বামীহাৰা মহিলাক প্ৰয়োজন হ'ব বিধৱা প্ৰমাণপত্ৰ আৰু আবেদনৰ বাবে ইতিমধ্যে এটা ৱেবছাইট মুকলি কৰা হৈছে www.india.gov.in এই ৱেবছাইটত আপোনালোকে লগইন কৰিব লাগিব হোম পেজত থকা ফ্ৰী চিলাই মেচিন অপচন আপোনালোকে প্ৰথমে ক্লিক কৰিব লাগিব আবেদনৰ বাবে এখন পত্ৰ ডাউনলোড কৰিব পাৰিব আৰু তাৰ পিছত আবেদন পত্ৰত সকলো তথ্য সন্নিবিষ্ট কৰি আপুনি সহজতে আবেদন কৰিব পাৰিব সকলো তথ্য চৰকাৰী বিষয়া পৰীক্ষা কৰাৰ পিছতে আপুনি পাব বিনামূলীয়া চিলাই মেচিন